মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছো। আজি পাঠত মই তোমালোকক ভগ্নাংশৰ ধাৰণা সম্পৰ্কে কেইটামান কথা কম। ভগ্নাংশ বুলি ক'লে কি বুজা বাৰু? এই শব্দটোতেই কেইটামান কথা সোমাই আছে। ভগ্নাংশ মানে কোনো এটা বস্তু ভগাৰ অংশ। এতিয়া আমি ভগ্নাংশৰ ধাৰণা কৰিবলৈ যাওঁতে আমি প্ৰথমতে যিকোনো এটা বস্তু সমানে ভাগ কৰি তাৰ অংশ ল'ম। ধৰি লোৱা তোমাৰ আৰু তোমাৰ ভণ্টিৰ মাজত মায়ে এটা কমলা ভগাই দিবলৈ লৈছে। ভঙাই দিবলৈ লওঁতে কি হৈছে, তোমাক যদি বেছিকৈ দিয়ে, ভণ্টিক যদি কমাই দিয়ে, তেতিয়া ভণ্টিয়ে নামানিব। সেইকাৰণে এটাই আধা আৰু অন্যটোৱে আধা ল'ব বা মায়ে তোমালোক দুটাক সমানে দুভাগ কৰি দিব। তেতিয়া এটা কমলাৰ দুভাগ কৰি এভাগ ল'লোঁ। এইটো কি হ'ল? সেইটোকে আমি গণিতত ভগ্নাংশ হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ। এতিয়া এইটো কমলা মনতে ধৰি লোৱা এইটো মোৰ হাতত এটা কমলা আছে আৰু এই কমলাটো সমানে দুভাগ কৰিলোঁ, মাজতে দুভাগ কৰিলোঁ, কৰি এভাগ ল'লোঁ। এতিয়া চোৱাচোন তোমালোকে, মোৰ দুখন হাতত দুভাগ আছে, হয় নহয়? এইটোকে আমি অংকত কেনেদৰে প্ৰকাশ কৰোঁ? দুভাগৰ এক বুলি। ঠিক একেদৰে এই কমলাটোকে বা এই বস্তুটোকে ধৰি লোৱা আমি চাৰিটা ভাগ কৰিলোঁ। কেইটা ভাগ কৰিলোঁ? চাৰিটা। এয়া চোৱা, আমি কেইটা ভাগ কৰিলোঁ? চাৰিটা ভাগ কৰিলোঁ। চাৰিটা ভাগ কৰি এভাগ ল'লোঁ। কেইভাগ ল'লোঁ? এভাগ। এই ভাগটোকে আমি প্ৰকাশ কৰিম কেনেকৈ? 4 ভাগৰ 1। তাৰমানে মূলতে বস্তুটো আছিল এটা আৰু এতিয়া আমি ল'লোঁ কেইভাগ? সেই বস্তুটোক আমি 4 ভাগ কৰি এভাগ ল'লোঁ। ইয়াক আমি প্ৰকাশ কৰোঁতে কি বুলি ক'ম? 4 ভাগৰ 1। ঠিক একেদৰে 4 ভাগৰ যদি দুভাগ লওঁ তেতিয়া কেনেকুৱা হ'ব চোৱাচোন। এই 4 ভাগ, এই 4 ভাগৰ আমি এই দুভাগ ল'লোঁ। এয়া চোৱা, এখন হাতত দুভাগ আছে, এখন হাতত দুভাগ আছে। 4 ভাগ কৰি 3 ভাগ ল'লোঁ। এখন হাতত 4 ভাগ আছে, এখন হাতত 3 ভাগ আছে। এই 4 ভাগৰ 3 ভাগ ল'লোঁ আৰু ধৰি লোৱা 4 ভাগ কৰি 4 ভাগ ল'লোঁ। তেতিয়া কি হ'ব? এয়া 4 ভাগ আৰু 4 ভাগ ল'লোঁ। এই যে 4 ভাগৰ 1, 4 ভাগৰ 2, 4 ভাগৰ 3, এইবিলাক হৈছে কিছুমান ভগ্নাংশ। মূলতে এটা বস্তু আছিল, তাক আমি ভাগ কৰিছোঁ। বাৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে যে মই ক'লোঁ, এই যে 2 ভাগৰ 1 বা 4 ভাগৰ 1, আমি কমলাটো ভাগ কৰোঁতে দুভাগ কৰি এভাগ লওঁতে দুভাগৰ 1 বুলি কৈছিলোঁ। 4 ভাগ কৰি এভাগ লওঁতে 4 ভাগৰ 1 বুলি কৈছিলোঁ। 4 ভাগ কৰি দুভাগ লওঁতে 4 ভাগৰ 2 বুলি কৈছিলোঁ। 4 ভাগ কৰি 3 ভাগ লওঁতে 4 ভাগৰ 3 বুলি কৈছিলোঁ। এই যে সংখ্যাবিলাক আমি মূল ভাগ কেইটা কৰিছোঁ? 4টা। এই 4 ভাগ কৰি এভাগ লোৱা বা 4 ভাগ কৰি দুভাগ লোৱা, এই যে সংখ্যাকেইটা লিখিছোঁ, 4 ভাগৰ 1, 4 ভাগৰ 2, 4 ভাগৰ 3, এই যে সংখ্যাবোৰ লিখিছোঁ, এইটো অংকত আমি এনেদৰে প্ৰকাশ কৰোঁ। এইবিলাকক কি বুলি কোৱা হৈছে? ভগ্নাংশ। এই যে এই ভগ্নাংশ মানে বস্তুটো ভঙাৰ অংশ, ভগ্ন অংশ। মানে ইংৰাজীত কয় ফ্ৰেকশ্যন, অসমীয়াত কয় ভগ্নাংশ। এতিয়া তলত লিখিছোঁ 4, ওপৰত লিখিছোঁ 1, এই 4 ভাগৰ 1। তলত লিখিছোঁ 4, ওপৰত লিখিছোঁ
2 তাক কৈছোঁ 4 ভাগৰ 2 তলত লিখিছোঁ 4 ওপৰত লিখিছোঁ 3 তাক কৈছোঁ 4 ভাগৰ 3 এই যে 4 ভাগৰ 1 4 ভাগৰ 2 4 ভাগৰ 3 ইতিমধ্যে তোমালোকে যে দেখি আছা ছবি কেইটা তেনেদৰে আমি প্ৰকাশ কৰোঁ এই যে এই 4 ভাগৰ 1 তলত লিখা সংখ্যাটো ভগ্নাংশত কোৱা হয় হৰ আৰু ওপৰত লিখা সংখ্যাটো কোৱা হয় লব মনত ৰব কি কলো ওপৰত লিখা সংখ্যাটো কোৱা হয় লব আৰু তলত লিখা সংখ্যাটো কোৱা হয় হৰ ইংৰাজীত কয় ওপৰত লিখাটো কয় নিউমাৰেটৰ তলত লিখাটো কয় ডিনমিনেটৰ হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইতিমধ্যে ভগ্নাংশৰ কথা ক'লো তাৰ মাজতে এটা ইণ্টাৰেষ্টিং কথা আছে কথাটো হ'ল এনে ধৰণৰ এই যে ভগ্নাংশৰ হৰ আৰু লব এই দুটা বস্তু যে পালোঁ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ এই হৰ আৰু লবৰ বা এই লব আৰু হৰৰ সাংখ্যিক মানৰ ওপৰত মানে যিটো সংখ্যা বা যিটো অংশ লিখা হয় তাৰ মানৰ ওপৰত ভিত্তি কৰি এই ভগ্নাংশবিলাকক প্ৰধানে দুটা ভাগত ভাগ কৰিছে কিছুমানক কোৱা হয় প্ৰকৃত ভগ্নাংশ আৰু কিছুমানক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ এই যে যিবিলাক ভগ্নাংশ ধৰি লোৱা 4 ভাগৰ 1 4 ভাগৰ 2 4 ভাগৰ 3 5 ভাগৰ 1 5 ভাগৰ 2 5 ভাগৰ 3 6 ভাগৰ 1 6 ভাগৰ 2 এনে জাতীয় ভগ্নাংশ এনেকুৱা ভগ্নাংশবিলাকক কোৱা হয় প্ৰকৃত ভগ্নাংশ কেলে কয় বাৰু কিবা এটা অনুমান কৰিব পাৰিছানে চোৱাচোন ইয়াত কি হৈছে বাৰু ইয়াত চোৱা লববিলাক হৰতকৈ সৰু কি হৈছে লববিলাক হৰতকৈ সৰু অৰ্থাৎ যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু হয় সেই ভগ্নাংশবোৰক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় বুজি পালা এতিয়া আমি বিভিন্ন ধৰণৰ প্ৰকৃত ভগ্নাংশ পাব পাৰোঁ 10 ভাগৰ 1 10 ভাগৰ 6 10 ভাগৰ 7 7 ভাগৰ 3 7 ভাগৰ 2 যিকোনো হ'ব পাৰে মানে ভগ্নাংশটো লিখোঁতে আমি সদায় যেতিয়া লবটো হৰটোতকৈ সৰু হয় তেতিয়া আমি ক'ব লাগিব ই প্ৰকৃত ভগ্নাংশ আমি যিমান ভাগ কৰোঁ সিমানটোৱেই হৰ হ'ব আৰু আমি যিমানটো লওঁ সেইটোৱেই হ'ব লব বুজি পালা বাৰু আকৌ আমি এনেকুৱা কিছুমান ভগ্নাংশও পাম যেনে 4 ভাগৰ 7 6 ভাগৰ 8 5 ভাগৰ 10 5 ভাগৰ 11 7 ভাগৰ 9 6 ভাগৰ 12 এনে জাতীয় কিছুমান ভগ্নাংশও পাম তাৰোপৰি এনেকুৱা ভগ্নাংশও পাম 4 ভাগৰ 4 5 ভাগৰ 5 6 ভাগৰ 6 7 ভাগৰ 7 এনেকুৱা ভগ্নাংশও পাম যদি 7 ভাগ কৰি 7 ভাগ লওঁ তাক আমি 7 ভাগৰ 7 বুলি ক'ম 4 ভাগ কৰি 4 ভাগ লওঁ 4 ভাগৰ 4 বুলি ক'ম এইবিলাক ভগ্নাংশ যিবিলাক ভগ্নাংশৰ লবটো হৰৰ সৈতে সমান বা লবটো হৰতকৈ ডাঙৰ হয় যেনে 5 ভাগৰ 8 5 ভাগৰ 9 এনে জাতীয় সেই ভগ্নাংশবোৰকে অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় বুজি পালা এতিয়া আমি অপ্ৰকৃত ভগ্নাংশবোৰ কেনেদৰে পাব পাৰোঁ সেইটো এটা ইণ্টাৰেষ্টিং কেছ হয় নাই বাৰু চোৱাচোন ভাবি চোৱা 4 ভাগ কৰি 5 ভাগ
হাউ ইজ ইট পচিবল? 4 ভাগ কৰি 5 ভাগ কেনেকৈ ল'ব? স্বভাৱতে আমি এইটো কথা ভাবিম। কেনেদৰে লয় তোমালোকে চাই লোৱা। ধৰি লোৱা এইটো বস্তু আমি 4 ভাগ কৰিলোঁ, কৰি কি কৰিলোঁ? 4 ভাগেই ল'লোঁ। 4 ভাগ কৰিলোঁ, 4 ভাগ ল'লোঁ, হ'ল। ইয়াকতো আমি 4 ভাগৰ 4 বুলি ক'লোঁ। এইটো এটা অপ্ৰকৃত ভগ্নাংশ, ইয়াত কোনো অসুবিধা নাই। কিন্তু এতিয়া এই বস্তুটো এইখিনিলৈকে আমাৰ কোনো অসুবিধা নাই। ইয়াৰ পিছত 4 ভাগ কৰি 5 ভাগ এতিয়া আমি কেনেদৰে ল'ম? এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? বেলেগ এটা বস্তু আনিব লাগিব। আৰু ধৰি লোৱা এইটো বস্তু আনিলোঁ, চোৱা এইটো আগৰ দৰে আকৌ আমি 4টা ভাগ কৰিলোঁ, কৰিলে নাই? 4 ভাগ কৰিলোঁ। আৰু কৰি এইবাৰ ইয়াৰ পৰা এটা অংশ লৈ আহিলোঁ, ইয়াত দি দিলোঁ। এতিয়া কি হ'ল? আগৰ 4 ভাগৰ 4ৰ লগত আৰু এটা অংশ যোগ হৈ গ'ল। কিমান হ'লগৈ? 4 ভাগৰ 5। যদি আমি 4 ভাগৰ 5ৰ লগত আৰু এটা অংশ যোগ কৰি দিওঁ, তেতিয়া চোৱাচোন 4 ভাগৰ 6 হৈ গ'ল। আকৌ যদি আৰু এটা যোগ কৰি দিওঁ, তেতিয়া কিমান হৈ গ'ল? 4 ভাগৰ 7 হৈ গ'ল। 7টা অংশ নাই জানো ইয়াত? আগৰ 4টা আৰু ওপৰত এই 3টা, 7টা নাই জানো? 4 ভাগৰ 7 হৈ গ'ল। এইদৰে আমি অপ্ৰকৃত ভগ্নাংশবোৰ পাব পাৰোঁ। এতিয়া এটা কথা চোৱা, এই যে দেখি আছা 4 ভাগ, তলৰ 4 ভাগটো যে এইটোতো এটা গোটা বস্তু হয়, আৰু ওপৰত অংশ সেই একেধৰণৰ গোটা বস্তু এটাৰ 3টা অংশ আছে, নাই জানো? এইটো এটা ইণ্টাৰেষ্টিং কেছ। এনেধৰণৰ কিছুমান আমি ভগ্নাংশও পাব পাৰোঁ। এই ভগ্নাংশটো কি হয়? এটা গোটা বস্তুৰ লগত সেই একেজাতীয় বস্তু এটাৰ অংশ যোগ হৈ থাকে। এইটো কোৱা হৈছে মিশ্ৰ ভগ্নাংশ। ইয়াক কি বুলি কোৱা হৈছে? মিশ্ৰ ভগ্নাংশ। ইয়াক আমি 1 যোগ অংশ কিমান লৈছিলোঁ? 4 ভাগৰ 3। 1 যোগ 4 ভাগৰ 3 এনেদৰে লিখিব পাৰোঁ। আৰু গাঁৱতে আমি ক'ম 1 সমস্ত 4 ভাগৰ 3। এনেদৰেও প্ৰকাশ কৰিব পাৰোঁ। ইয়াক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, 1 সমস্ত 4 ভাগৰ 3টো এনেদৰেও লিখা হয়। এনেধৰণৰ ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। এই মিশ্ৰ ভগ্নাংশবোৰত এটা বা তাতোধিক গোটা বস্তুৰ লগত একেজাতীয় বস্তুৰ অংশ যোগ হৈ থাকে। মনত ৰাখিবা, মিশ্ৰ ভগ্নাংশবোৰৰ লগত লিখা ভগ্নাংশটো সদায় প্ৰকৃত ভগ্নাংশ হয়। এতিয়া আমি জানিলোঁ যে 1 সমস্ত 4 ভাগৰ 3 মানেই 4 ভাগৰ 7 হ'ব। এই 1 সমস্ত 4 ভাগৰ 3টো ভগ্নাংশৰ মিশ্ৰ ৰূপ, আৰু 4 ভাগৰ 7টো ভগ্নাংশৰ অপ্ৰকৃত ৰূপত আছে। আমি মিশ্ৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশলৈ নিব পাৰোঁ। এই সম্পৰ্কে মই তোমালোকক বেলেগ পাঠত শিকাম। তথাপিতো এই 1 সমস্ত 4 ভাগৰ 3টো কেনেকৈ অপ্ৰকৃত কৰিছে চোৱাচোন। প্ৰথমতে এইদৰে এডাল আঁচ মাৰি ল'লোঁ। তাৰপিছত এই গোটা সংখ্যাটোক হৰটোৰে পূৰণ কৰি লগত এই লব 3টো যোগ কৰি ওপৰত লিখি দিলোঁ। তলত এই হৰ 4টো লিখি দিলোঁ। আমি পাই গ'লোঁ 4 ভাগৰ 7। ঠিক একেদৰে 4 ভাগৰ 7 অপ্ৰকৃত ভগ্নাংশটো মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হ'লে হৰ 4ৰে লব 7ক হৰণ কৰি দিব লাগে। চোৱা, হৰণ কৰি দিলোঁ। 4 এগুণ 4 এবাৰ গ'ল, 3 বাকী থাকিল। এতিয়া
আমি এই এক সংখ্যাটো লিখি ল'লোঁ, তাৰপিছত এনেদৰে এডাল আঁচ মাৰিলোঁ, তাৰপিছত চাৰিটোৰ তলত লিখি ল'লোঁ আৰু বাকী থকা এই তিনিটোৰ ওপৰত লিখি দিলোঁ। হৈ গ'ল 1 সমস্ত 4/3। এনেদৰেই অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ আৰু মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিব পাৰি। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ভগ্নাংশ সম্পৰ্কে ইমানখিনিয়ে মই ক'লোঁ। তোমালোকে পাঠৰ লগত সংগতি ৰাখি কথাখিনি ভালদৰে চাবা, বুজি পাবা। আৰু বুজি যেতিয়া পোৱা নহয়, খুব ভাল লাগিব। এই পাঠটো বিশেষকৈ ক্লাছ 6 বা 6ৰ তলৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে চাবৰ কাৰণে মই বনাইছোঁ। আৰু ওপৰৰখিনি ছাত্ৰ ছাত্ৰীও চোৱাত কোনো আপত্তি নাই। তোমালোকে চাবা, বৰ ভাল লাগিব। ভগ্নাংশ বৰ সহজ। আজিলৈ আহোঁ, ধন্যবাদ।